Hello everyone, good morning. সকলোকে পুনৰবাৰ দীপিকা হেউজিয়া পৃথিৱীৰ আনিতি ব্লগলৈ মই দীপিকাই স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ ভালেই আৰু এতিয়া বাহিৰত বৰষুণ দি আছে ভিডিঅ'টো মই কৰিছোঁ যদি পিছফালে আপোনালোকে বৰষুণৰ মাত শুনিছে হয়তো গম পাইছে এতিয়া ভিডিঅ'টো কৰিছোঁ 11:30 বাজিছে আৰু আজি আপোনালোকৰ লগত মই মানে ভিডিঅ'টো কৰাৰ এতিয়াহে মই ভাবিছোঁ দুটামান টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে ঘৰুৱা দিহা কেইটামান শ্বেয়াৰ কৰিম কিয়নো মই যেহেতু আজি ৰাতিপুৱা ফ্ৰিজটো চাফা কৰিছিলোঁ আৰু ফ্ৰিজটো চাফা কৰোঁতে দুটামান কথা মনলৈ আহিলে তাকে মই আপোনালোককো দেখুৱাম মানে আগতো ভিডিঅ' কৰা নহ'লে এতিয়াহে ভিডিঅ' কৰিছোঁ আৰু চাফা কৰি হোৱাৰ পিছত ভিডিঅ' কৰিছোঁ তেতিয়াই মই আপোনালোকক ক'ম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু এটা খুব ধুনীয়া বতৰ ৰেচিপি মই আপোনালোকক বৰ্তমান চলি থকা বতৰৰ সময়ত খোৱা এটা ৰেচিপিও শ্বেয়াৰ কৰিম আৰু ৰেচিপিটো এটা খুব ধুনীয়া আৰু দৰকাৰী আপোনালোকৰ সকলোৱে হয়তো দৰকাৰী হ'ব বুলি মই ভাবিছোঁ গতিকে সেইটো এটা মই ঘৰুৱা দিহাত দিম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এটা বস্তু দেখুৱাম এইখন কি বনাইছোঁ মানে এইখন বনাইছোঁ আমি যিহেতু তাত ডিব্ৰুগড়ত যেতিয়া থাকোঁ তেতিয়া ভাত খাওঁ আমি ডাইনিঙত ভাত নেখাওঁ মানে ডাইনিঙত মাহঁতে ভাত খায় আৰু মই আৰু মিষ্টাৰে সদায় আমি ৰুমত খাওঁ মানে ডাইনিঙত মই খোৱাই নাই খাবলৈ মই বেয়া পাওঁ ডাইনিঙত ঘৰতো মই ডাইনিঙত নাখাওঁৱেই ঘৰতে মাটিতে বহি খাওঁ গতিকে আৰু এইখন মই বনালোঁ আচলতে ভাত খোৱা মেট নিচিনা বনাইছোঁ এনেই আমি গামোচা বা কিবা এনেকৈ ধৰণৰ কিবা এটা পাৰিহে খাওঁ কিন্তু এতিয়া মই ভাবিলোঁ ঘৰলৈ আহিলোঁ যিহেতু গতিকে দুখন বনাই লৈ যাওঁ গতিকে এইখন বনালোঁ আৰু বৰ ভাল নহ'লে মানে ছাইডত পাৰ্টিন নলগালোঁ কিন্তু তথাপিও কাম চলি যাব আপোনালোকক দেখুৱাইছোঁ আৰু শ্বেয়াৰ কৰিছোঁ কেনেকৈ বনালোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মানে অকল চিলাইছোৱে কিন্তু তথাপি তাতে আৰু দুটামান কথা আছে মই আপোনালোকক ইয়াৰ পিছত যিটো ভিডিঅ' দিম সেইটোত মই ভিডিঅ' কৰি থৈছোঁ সেইটোত দেখুৱাম বুলি ভাবিছোঁ গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া যাওঁ অকণমান পেকিং কৰিবলৈ আছে মানে ঘৰলৈ যোৱা টাইম আহিয়ে গ'ল গতিকে পেকিং কৰোঁগৈ আৰু আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম কি কৰোঁ গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আপোনালোকক লগ পাই থাকিম আৰু ফ্ৰিজটো চাফা কৰাৰ পিছত আপোনালোকক দেখাবলৈ লৈছোঁ এয়া কাপোৰ এখন লগাই থৈছোঁ যিহেতু বাৰে বাৰে হাতেৰে খুলিলে নহ'লে ফ্ৰিজটো লেতেৰা হৈ যায় আৰু সেইকাৰণে কাপোৰ এখন এনেকৈ বান্ধি থৈছোঁ আৰু দেখুৱাইছোঁ একেবাৰে ওপৰৰ কাপত ইয়াত ডিম থোৱা জেগাত ডিম থৈছোঁ আৰু এইফালে থৈছোঁ দেখিছে মৰ্টন কেইটামান ভণ্টিয়ে বিয়া সবাহত গ'লে মৰ্টন যিহেতু পায়েই গতিকে আমাৰ থৈ দিয়া হয় এনেকৈ আৰু ইয়াতে আছে মছলা এইখিনি হৈছে আচাৰত দিয়া মছলা আৰু এইখিনি চাট মছলা আচাৰত দিয়া মছলাখিনি বেছি হৈ যোৱাৰ কাৰণে এনেকৈ থৈ দিছোঁ মই আপোনালোকক সেইটোৱে দেখাব লৈছোঁ যে আমি মছলাবোৰ এনেকৈ থৈ দিওঁ আৰু ইয়াতে আছে লং দালচেনি ইলাচি ইয়াতো আছে কিবাকিবি কাজু বাদাম এনেকৈ কিবাকিবি থৈ দিওঁ ড্ৰাই ফ্ৰুটছবিলাকো তাৰপিছত ইয়াতো মছলাই থোৱা আছে ক'লা জিৰাৰ পৰা আদি কৰি সকলোখিনি আৰু তাৰ তলতে আছে এইখিনিতো কৰ্ণফ্ল'ৰ এনেকৈ কিবাকিবি আছে আৰু লগতে এইখিনি দেখুৱাইছোঁ বাঁহৰ গাজ এইখিনি এবছৰমান পুৰণা বাঁহৰ গাজ আৰু দেখুৱাইছোঁ মাছ মাংসখিনি আমি এনেকৈয়ে থৈ দিওঁ ফ্ৰিজত তাৰপিছতে দেখুৱাইছোঁ বেচন আৰু ময়দাৰ যিহেতু বেছি হৈ গ'ল টেমাত গতিকে এনেকৈ ৰবৰ মাৰি থৈ দিছোঁ খাবৰ কাৰণে পটককৈ শেষ হ'বলৈ সুবিধা হ'ব মানে ইয়াতে থৈ দিছোঁ আৰু এইখিনি দেখুৱাইছোঁ মটৰখিনি এনেকৈ থ'লে আপোনালোকে এবছৰ 1.5 বছৰমানলৈকে একো বেয়া নহয় আৰু এইখিনিও হৈছে মটৰে লগতে ইয়াতে থৈছোঁ পিঠা আৰু দেখুৱাইছোঁ আপোনালোকক চব্জি থোৱা জেগাটো এইটোত আৰু এইখিনি ভেজিটেবল বেগছখিনি অনলাইনত কিনিছিলোঁ এনেকৈ আপোনালোকে থৈ চাবচোন ধুই পেলাই শুকুৱাই আচলতে পাচলিখিনি অকণমান পানীখিনি যাব দিবৰ পিছত থৈ দিব খুব ধুনীয়া হয় আৰু মটৰখিনি এনেকৈ থোৱাৰ পিছত আপোনালোকে বহুদিন ভালে ৰাখিব প্ৰথমে দেখিছে ভণ্টিয়ে কাটিছে অৱশ্যে মই নাই কটা এইটো দীঘলে এনেকৈ ফালি ল'ব মানে মাজেদি এনেকৈ দুডোখৰ কৰিব লাগিব আৰু তেতিয়াহে কাটিবলৈ সুবিধা হ'ব অকণমান আপোনালোকে কটাৰ আগতে হাতত মিঠাতেল আৰু দাখনতো বা কটাৰীখনত মিঠাতেল ঘঁহি ল'ব যিটো মই দেখুওৱা নহ'ল কিন্তু সেইকাৰণে কৈ দিছোঁ আৰু
হয়তো সকলোৱে জানে, কিন্তু তথাপিও মই কৰিছোঁ যেতিয়া ময়ো কৈ দিছোঁ। আৰু এনেকৈ অকল টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ মানে বাকলিটোতো গুচোৱাই নাই দেখিছেই। আৰু এইটো এটা মই জনাৰ টিপছ বুলি ক'ব লাগিব, মই জানিছোঁ। তাৰপিছত ইয়াতে ধুই লৈছোঁ ধুনীয়াকৈ, তেনেকৈ ধুই লোৱাৰ পিছত ইয়াতে কুকাৰত পাতি দিম তেনেকৈ। তাতে অকণমান নিমখ আৰু অকণমান হালধি গুড়ি দিম, কিয়নো বইল কৰোঁতে তেতিয়া কঁঠালৰখিনি মুচিৰ ভিতৰত সোমাই যাব নিমখ আৰু হালধিটো। আৰু এইফালে মছলাখিনি ৰেডি কৰিছোঁ, জিৰা, ধনিয়া, নহৰু, জলকীয়া, পিঁয়াজ এনেকৈ দি ল'লোঁ। আৰু এইফালে মাংস লৈছোঁ মই অকণমান, মাংস দিম যিহেতু, আৰু এটা গোটা নহৰু আৰু লগতে লৈছোঁ পিঁয়াজ। তাৰপিছতে কেৰাহীত তেল গৰম কৰি ল'লোঁ আৰু তেল অলপমান দি লৈছোঁ, যিহেতু মাংসখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম আৰু কঁঠালখিনি যিহেতু বইল হৈয়ে যাব, গতিকে মাংসখিনি বইল কৰি ভাজি ল'ম। অকণমান তাতে নিমখ আৰু হালধি দিছোঁ আৰু তেনেকৈ বিশেষ একো মছলা ব্যৱহাৰ কৰা নাই, পিছত দিমেই যিহেতু। গতিকে এইখিনি ভাজি ল'ম ল' ফ্লেমতে 10 মিনিটমান সময়। আৰু এইখিনি 5-6টামান চিটি মৰাৰ পিছত এনেকৈ উলিয়াই ল'লোঁ। আৰু উলিয়াই লোৱাৰ পিছত এতিয়া মই আপোনালোকক দেখুৱাইছোঁ, এয়া কটাৰ পদ্ধতিটো এইটো। মাজৰ ডিলাটো যিটো থাকে সেইটো এনেকৈ কাটি উলিয়াই দিছোঁ আৰু বাকলিটো গুচাই দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল। এনেকৈ কাটিবচোন, অকণমানো নালাগে হাতত আঠা। তাৰপিছতে মাংসখিনি 10 মিনিটমান সময় ল' ফ্লেমত ৰাখি দেখিছে মই ভাজি ল'লোঁ। আৰু ভাজি লোৱাৰ পিছতে তাৰপিছত মই সেই একেখন কেৰাহীতে আকৌ অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেল দি দিয়াৰ পিছত তাতে দি দিছোঁ তেজপাত, লং, ইলাচি আৰু দালচেনি। আৰু এইখিনি দি দিয়াৰ পিছতে পিঁয়াজখিনিও দি দিছোঁ। গেছটো হাই ফ্লেম কৰি থৈছোঁ আৰু এইখিনি 1 মিনিটমান সময় ভাজি লোৱাৰ পিছতে তাত দিছোঁ জোখমতে হালধি 1 চামুচ আৰু লগতে দিছোঁ ৰেড চিলি পাউডাৰ, মানে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ 1 চামুচ কালাৰটোৰ কাৰণে। আৰু এইখিনি দি লোৱাৰ পিছতে মই যিখিনি মছলা পিচি লৈছিলোঁ সেইখিনি দি দিছোঁ 1 চামুচ ডাঙৰ চামুচেৰে। অকণমান পানী দি দিছোঁ যদি অকণমান জ্বলি যোৱাৰ চান্স থাকে নহ'লে। আৰু পানীখিনি শুকোৱাৰ পিছতে মই কঁঠালখিনি এনেদৰে দি দিছোঁ। এয়া দেখিছে, পানীটো অৱশ্যে দিলে ভাল হয় কিয়নো মছলাটো জ্বলি নাযায়। তাৰপিছতে হাই ফ্লেম কৰিয়ে থৈছোঁ। ইয়াৰ পিছতে মই ইয়াত জোখমতে দি দিছোঁ নিমখ 1 চামুচ। 1 চামুচ নিমখ দিয়াৰ পিছত লাহে লাহে লৰাই দিলোঁ আৰু গেছটো বৰ্তমান ল' ফ্লেম কৰি দিলোঁ, যিহেতু তলফালে লাগি যোৱাৰ নিচিনা হৈছিলে। আৰু দি দিছোঁ পানী অকণমান, নহ'লে জ্বলি যাব পাৰে। আৰু এইখিনি দি হোৱাৰ পিছতে ইয়াত মই 10 মিনিটমান সময় পিছতে ঢাকোন লগাই সিজোৱাৰ পিছত ল' ফ্লেমত মাংসখিনিও দি দিলোঁ। আৰু মাংসখিনি দি দিয়াৰ পিছতে ইয়াত পানী দি দিছোঁ। মই যিহেতু ভাজি নাই বনোৱা, তৰকাৰীহে বনাম, গতিকে অকণমান পানী মইতো দিমেই। আৰু এইখিনি সিজি হোৱাৰ পিছতহে মই আচলতে ভালকৈ পানী দিম। প্ৰথমে এয়া দেখিছে সিজাই লৈছোঁ, বইলটো কৰিয়ে লৈছিলোঁ, তথাপিও আৰু অলপমান সিজাই লৈছোঁ। আৰু এতিয়া দি দিছোঁ জোখমতে 1.5 গিলাচমান পানী, মানে আপোনালোকে নিজৰ সুবিধা অনুযায়ী যিমানখিনি জোল লাগে সিমানখিনি ল'ব। মই অকণমান বেছি জোল দিছোঁ। আৰু এইখিনি দি দিয়াৰ পিছতে দেখিছে পিছত 10 মিনিটমান সময় ল' ফ্লেমতে থাকিবলৈ দিছোঁ আৰু শুকাই গৈছে পানীখিনি। আৰু ইমানখিনিয়ে মই আচলতে জোল থ'ম। আৰু শেষত মই ইয়াত দি দিছোঁ অকণমান গৰম মছলা। আৰু এয়া মোৰ কঁঠালৰ মুচিৰ তৰকাৰী খাবৰ কাৰণে ৰেডি হৈ গ'ল। হেল্ল' গাইজ, এতিয়া সময় 11টা বাজিবলৈ হ'ল আৰু মই ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকক আজি যে মই যি 2টা টিপছ দিলোঁ, সৰু সৰু টিপছেই হয়, কিন্তু মই দৰকাৰী বুলি ভাবিলোঁ কাৰণে দিলোঁ। কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আকৌ এটা DIY কৰি দেখুৱাম বুলি ভাবিয়ে থৈছোঁ, মানে ভিডিঅ'টো কৰি থোৱা আছে, এডিটিং কৰিবলৈ বাকী আছে, গতিকে সেইটোত দিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাব। আৰু আগতেও মই এটা DIY কৰিছিলোঁ, মানে টুকুৰা কাপোৰৰ পৰা কেনেকৈ সৰু টুকুৰা ব্লাউজ পিচৰ পৰা কেনেকৈ গাৰু কভাৰ চিলাইছিলোঁ, সেইটো এটা DIY আছে। যদি আপোনালোকে চোৱা নাই, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব এবাৰ। আৰু চাই যদি ভাল পায় তেনেহ'লেও কমেণ্ট কৰি জনাব। আৰু এইটো ভিডিঅ' ইমানতে সামৰিম। আৰু ৰেচিপিটো কেনেকুৱা পালে সেইটোও জনাব। লগতে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু মোক আগলৈ এনেকৈ চাই থাকিবলৈ বিচাৰে তেনেহ'লে লাইক কৰি দিব আজিৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু অকণমান বন্ধুবৰ্গৰ মাজত, মানে ফ্ৰেণ্ড চাৰ্কলৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব, যাতে মই আৰু অকণমান আগবাঢ়িব পাৰোঁ।
আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে এটা নটিফিকেশ্যন বেল আইকন আছে সেইটো টিপি অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতে পাই থাকে পুনৰ এটা নতুন ব্লগ লৈ জল্দি আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ আহিছোঁ বাই বাই আৰু আহিম বুলি কওঁহে ভিডিঅ' সোনকালে দিম বুলি কিন্তু ঘৰলৈ অহাৰ পৰা মই আৰুহে দিয়া হোৱা নাই মানে গৰমটো পাইছে ঘৰলৈ আহিলে কেনেকুৱা হয় গতিকে সেইকাৰণে অকণমান দেৰি হৈছে গতিকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত আপোনালোকক তেতিয়ালৈ জনাইছোঁ বাই বাই আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে জনাইছোঁ বহুত ধন্যবাদ আৰু এতিয়া ভিডিঅ'টো সামৰিছোঁ গুড নাইট